গৃহস্থ পদূলিতে পাৰি দিয়া নবস্ত্ৰ ঢোল পেঁপালৈ বিহুলৈ যাওঁ দদাই দেও চোতালত হুঁচৰি গাওঁ গৃহস্থৰ কুশলাৰ্থে বোলা যায় ক'তে গৈ আছিলা বিহু ধেমেলি দেও হাততে হাঁচতি লৈ ধেমেলিয়া পাহৰি আহিলো কুচিয়া ধেমেলিয়া গৃহস্থৰহে ভাত গৃহস্থৰ পূবে ভঁৰাল পশ্চিমে কৰা উত্তৰেই চৰু দক্ষিণেই গৰু আৰু কুশলাৰ্থেই বোলা যায় গোবিন্দ ৰাম কৃষ্ণ রাম হরি
জয় ৰাম বোলা পিছে বান্ধৱে আমাৰ ল'ৰাহঁতে ৰং ধেমালি কৰিব খুজিছে পোৱা হ'বই নহয় চাগে শুনি নাই নহয় ল'ৰাহঁত এতিয়া আমাৰ বিহু আৰম্ভ কৰিবহে লাগে ঢোলে ভালে কৰি পাবি ঢুলীয়া ঢোলে ভালে কৰি পাবি নাকতি চিঙিব ঘৰলৈ উভতি যাবি ঈশ্বৰে হৰজা ও নামৰে কঠিয়া ও ব্ৰহ্মাই হৰজা নাম নাম ওলালে ঐ ক্ষমি সৰ্বদুখ এ বতৰৰ বিহুকে গাওঁ টঙালি বান্ধিলি হৈ উজালি হৈ উজালি হৈ উজালি হৈ উজালি হৈ অতীত সোঁৱৰাই হে বোলা যাওঁ আগুৱাই হে বোলা যাওঁ আগুৱাই ঐ হাততে ঐ হেঙেডাল ঐ হাততে ঐ হেঙেডাল কি টঙালি বান্ধিলি হৈ উজালি হৈ উজালি হৈ উজালি হৈ উজালি হে অতীত সোঁৱৰাই হে বোলা যাওঁ আগুৱাই হে বোলা যাওঁ আগুৱাই ঐ হাততে ঐ হেঙেডাল ঐ হাততে ঐ হেঙেডাল লবাই ঐ লবৰীয়া হৈ ধন হে ধনে বাই ধেমেলীয়া হে হাতৰে চাপৰি কৰি ভৰি গিৰি পনি লৈ লহৰীয়া মাকি মূৰে কাটি মধুলে কাটিলো পিপৰা চালে চালো সমনীয়া আমি দূৰণীয়া ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি পেপাতি ৰঙে তই পেপাতি কলিদৈ মহৰে সি ভিৰিয়াদি ঐ ভিৰাই লৈ আনি চহ হৈছে উৰি মহৰে
জামে পাঠলালে সমনীয়া ঐ থলাল পৰে গছে পাতে সমনীয়া ঐ আমি অসমীয়া ঐ বিহুতে বলিয়া মন ঐ ইফালে ঢোলক মাতো সমনীয়া ঐ সিফালে বেপা মাতো সমনীয়া ঐ বিহু লাগিছে গাতে সমনীয়া ঐ আমি অসমীয়া ঐ বিহুতে বলিয়া তুমি কুমলীয়া ও আমি কুমলীয়া ও বতাই দিয়া পুৰা কৈছে
আখি অদতাই দেও ও ভলুকা বাহৰে আখি এ বতাহ বৰষুণে ঐ উন্দুলাই আনিছে ঐ আমাক নথব ৰাখি ঐ আগলিবা পশুৱালি গিৰিব পশুৱা তাতে বহিব আছে হাততি দিলে দেৰিবা হম মনিয়া দেৰিবা হম মনিয়া জুৰিয়া ঐ তাঁতৰ হাত ঐ জুৰিয়া ঐ তাঁতৰ হাত ঐ আছে তবে টকা লাগিব ঐ আমাক সদায় ল'ৰা সঁহাৰিলে অদতাই দেও পৰিলে ফানত ভাল বোলে ৰাজ বোলে ৰজা জ্ঞাতি বোলে গংগা ভকত বোলে ঈশ্বৰ গৃহস্থ হৈছে ভাগ্য কোটি কোটি প্ৰয়োগ নিষ্ঠাৰ বেদৰ বিহু কৰিবলৈ নকৰিলেও দশা বুলি কয় কিন্তু হিচাপত হিচাপ কৰিব কি শক্তি আছে যথাশক্তি যি পাইছে ইয়াতে এৰি খোৱাপান হওক খৰচা আগবঢ়াই সেৱাত হৈছে এই সেৱাতে ৰাইজ সন্তুষ্ট হৈ আশীষ কৰক সেই আশীষৰ দ্বাৰা ঘৰখনত যিখিনি পানী আছে আমাৰ টিকেনি আপুনি ৰক্ষা কৰি গ্ৰহটোক কালটোক দৈৱটোক নিশ্চয় আদি দুখৰ পৰা পৰিত্ৰাণ কৰি আজি যিমত প্ৰকাৰে ৰাইজৰ চৰত ধ্যান দিছে আগলৈকে এইদৰে ভকত বৈষ্ণৱকে হাত থাকে বুলি কয় শৰীৰত তেজ বল শক্তি বৃদ্ধি কৰি গোবিন্দই কৃপা কৰক জয় ৰাম বোলা